প্রথম হচ্ছে মরম ঠাকুরিয়া, দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে উৎসৱ নাম। নমস্কাৰ। সৰপৰা মোৰ উৎসৱটি ১৮৮২ চনতে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই আজিলৈ এই পৰম্পৰাটো আমাৰ চলি আছে। এতিয়ালৈ আমাৰ দধিমন্থন কাৰ্যসূচী শেষ হ'ল। তাৰপিছত আমাৰ ভেকচন প্ৰতিযোগিতা গ'ল। তাৰপিছত এতিয়া আমাৰ গোপাল বহি আছে। গোপালৰ মানে সেৱা শুশ্ৰূষা চলি আছে। ইয়াৰ পিছত ৰাতিৰে আমাৰ যাত্ৰা অভিনয় আছে। গতিকে এই যাত্ৰা অভিনয়টোৱে আমাৰ শেষ। যাত্ৰা অভিনয়টো ক'ত আছে? যাত্ৰা অভিনয়টো আমাৰ জজি মানে যুগান্ত নাট্য দল। তাৰপিছত কাৰ্যসূচী সকলোবোৰ ঠিকে চলি গ'ল। বাকী কাৰ্যসূচীখিনি ধুনীয়াকৈ চলি গ'ল। ধন্যবাদ। বঁটা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰা হ'ল। কিমান দাম বেলুন 20 টকা। জিলাপি কিমান দি আছে? হা 45।